নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকলৈ সকলোকে মোৰ চেনেল জীৱন সংগ্ৰামলৈ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ মৰিগাঁও জিলাৰ জাগিৰোডৰ সমীপৰ ডাবৰঘাটত আৰু এই ডাবৰঘাটতে তিৱা জনগোষ্ঠীয় লোকসকলে আৰম্ভ কৰিছে ওৱানচোৱা খাম উৎসৱ। অসম বুৰঞ্জীত স্থান লাভ কৰা অসমৰ অন্যতম জাতি হৈছে তিৱা জনগোষ্ঠী। এই তিৱা জনগোষ্ঠীৰে এটা অন্যতম উৎসৱ হৈছে ওৱাংচোৱা খাম উৎসৱ। বৰ্তমান মৰিগাঁও জিলাৰ ডাবৰঘাটত এই ওৱাংচোৱা খাম উৎসৱ অনুষ্ঠিত হৈ আছে। আহকচোন আমি আপোনালোকক সেই ওৱাংচোৱা খাম উৎসৱৰ স্থলীলৈ লৈ যাওঁ। হয়, মই বৰ্তমান আহি উপস্থিত হৈছোঁ যি ওৱাংচোৱা খাম উৎসৱ। এই ওৱাংচোৱা খাম উৎসৱস্থলী মই বৰ্তমান আহি উপস্থিত হৈছোঁ। তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ ওৱাংচোৱা খাম। সেই ওৱাংচোৱা উৎসৱ য'ত পৰিচালনা কৰি আছে বা য'ত অনুষ্ঠিত হৈ আছে সেই ঠাইখিনি পাইছোঁহি। আমি ৰাহুল কুমাৰ ৰংহাঙক সমগ্ৰ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ। বৰ্তমান মই আহি উপস্থিত হৈছোঁহি যি ওৱাংচোৱা খাম অনুষ্ঠিত কৰি থকা যি থলী সেই থলী পাইছোঁহি। মই সমগ্ৰ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ। ইয়াত লোকাৰণ্য হৈছে গোটেই সমগ্ৰ তিৱা জনগোষ্ঠীৰ লোকসকল ইয়াতে তেখেতলোকৰ যি সাজপাৰ এই সাজপাৰ পৰিধান কৰি বৰ্তমান ইয়াত আহি উপস্থিত হৈছেহি। মই সমগ্ৰ পৰিৱেশটো দেখাব অনুৰোধ জনাইছোঁ কেমেৰা পাৰ্চন ৰাহুল কুমাৰ ৰংহাঙক। তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ হৈছে ওৱাংচোৱা খাম উৎসৱ। এই উৎসৱৰ জৰিয়তে আমফাউলি ফৈদৰ সকলো লোক একগোট হৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। চামাদিসকলৰ 10 বছৰীয়া যি কাৰ্যকাল, এই কাৰ্যকাল সম্পূৰ্ণ হয় আৰু নতুন চামাদিৰ সদস্যৰ নিয়োগ কৰে। হয়, মই বৰ্তমান উপস্থিত আছোঁ ওৱাংচোৱা উৎসৱ যি ওৱাংচোৱা খাম অনুষ্ঠিত হৈ আছে জাগিৰোডৰ সমীপৰ ডাবৰঘাটত সেই ওৱাংচোৱা খাম তিৱা এটা সাংস্কৃতিক অনুষ্ঠান তেখেতলোকে পালন কৰি আছে। আমি সেই ডাবৰঘাটত বৰ্তমান আহি উপস্থিত হৈছোঁহি। মোৰ মাজত আছে আমাৰ বন্ধুজনৰ পৰা আমি এই বিষয়ে জানিব বিচাৰিম। তেখেতলোকে বৰ্তমান যি পদযাত্ৰা কৰি আছে এই পদযাত্ৰাত কিহৰ ওপৰত ভিত্তি কৰি কি পদযাত্ৰা এইটো তেখেতৰ পৰা জানিব বিচাৰিম। হ'ল আমাৰ যিটো এটা পৰম্পৰা, এটা নিয়ম, আমাৰ ৰজা আছে, 3টা ৰজা আছে, গুৰু চটঙা ৰজা, মালদেৱা ৰাজা আৰু লাম্ফা ৰাজা। সেই 3টা দেৱতাক আজি আমাৰ এইটো অনুষ্ঠানত আমাক পূজা কৰা হৈছে। কাহিনীৰ বিষয়ে চব গান গাই থকা হৈছে। ঘৰে ঘৰে সিহঁতে ভাত খোজা আদি কৰি, পানী খোজা আদি কৰি সিহঁতে গান গাই যাব। ধন্যবাদ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাক ইতিমধ্যে জানিব দিছে যে তেখেতলোকে নিজৰ জাতি সংস্কৃতিক বিশ্ব দৰবাৰত পৰিচিত কৰিবৰ কাৰণে এই উৎসৱবোৰ পালন কৰি আহিছে। আৰু বৰ্তমান আমি কেমেৰা পাৰ্চন ৰাহুলক দেখাব অনুৰোধ জনাইছোঁ আমাৰ যি ওৱাংচোৱা খাম উৎসৱৰ যি ঘৰে ঘৰে তেখেতলোকে গীত মাত পৰিৱেশন কৰিবৰ কাৰণে তেখেতলোকে আগবাঢ়ি গৈ আছে। আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে কেনেদৰে যুৱকসকলে নিজৰ তিৱা সাজপাৰ পৰিধান কৰি তেখেতলোকে আগবাঢ়ি গৈ আছে আৰু ঘৰে ঘৰে তেখেতলোকে গীত মাত পৰিৱেশন কৰিব। আমি আপোনালোকক সকলোখিনি দেখুৱাই দিছোঁ। আমাৰ মাজত বৰ্তমান উপস্থিত আছে নেলিখলা সমষ্টিৰ 13 নং নেলিখলা সমষ্টিৰ সদস্য, তিৱা সাহিত্য পৰিষদৰ সদস্য জীৱন কোঁৱৰ ডাঙৰীয়া। আমি তেখেতৰ পৰাও এই উৎসৱটোৰ বিষয়ে চমুকৈ জানিবৰ কাৰণে বিচাৰিছোঁ। ধন্যবাদ। তোমাৰ চেনেলৰ যোগেদি আমি ডাবৰঘাট পানঠাই খেলৰ সমূহ কাৰ্যকৰ্তা তথা এই ওৱাংচোৱাত উপস্থিত থকা সমূহ আমাৰ তিৱা সমাজৰ সন্মানীয় ৰাইজ আৰু বিভিন্ন গাঁৱৰ পৰা অহা আমাৰ তিৱা সমাজ, আমি তিৱা সাহিত্য পৰিষদৰ পৰা সকলোকে আমি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আচ্ছা, ওৱাংচোৱা উৎসৱটো তিৱাসকলৰ অন্যতম এটা উৎসৱ।
আৰু বিশেষভাৱে এই ৱানচুৱা উৎসৱৰ লগত আমাৰ তিৱা সমাজৰ যিটো মূল চালিকা শক্তি ছামাদি ডেকা চাঙৰ ইয়াৰ সম্পৰ্ক আছে তাৰ বিষয় ববীয়াৰ লগত ইয়াৰ সম্পৰ্ক আছে আৰু ইয়াত আমাৰ তিৱাসকলৰ যি ধৰ্মীয় চিন্তা বা যিটো ধৰ্মীয় মাইথলজি আছে সেই মাইথলজি ইয়াত জড়িত হৈ আছে আৰু বিশেষভাৱে এটা সময়ত আমাৰ তিৱাসকলৰ এটা জনশ্ৰুতি আছে যে এটা সময়ত বোলে দেৱতা আৰু মানুহে একেলগে লগ লাগি খেতি বাতি কৰিছিল আৰু এই খেতি বাতি কৰাৰ পিছত ধান খেতি কৰাৰ পিছত যেতিয়া উভৈনদী হ'ল ছাৰপ্লাছ হ'ল এই ছাৰপ্লাছ হোৱাৰ পিছতেই তেতিয়া দেৱতাসকলে আমাৰ মানুহক বিশেষকৈ আমাৰ তিৱা জনগোষ্ঠীক মানে ক'লে যে এনেকুৱা নিয়ম নীতিবিলাক পালন কৰিব লাগে আৰু পালন কৰিলে মানে নদন বদন হ'ব আৰু তিৱাসকলৰ মানে ৰজাৰ উন্নয়ন হ'ব বা ৰাইজৰ ভাল হ'ব এনেধৰণৰ কথাবিলাক তেতিয়া কোৱা আছিল আৰু সেইমতে তেতিয়াৰ পৰাই প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে ডেকা চাঙৰ যেতিয়া বা ছামাদিৰ যেতিয়া বিষয় বা সলনি হয় তেতিয়াই মানে এই উৎসৱটো পালন কৰা হয়। নমস্কাৰ। তিৱা জনগোষ্ঠীৰ আমখাৱলী ফৈটৰ আজি ডাবৰঘাটত অনুষ্ঠিত হোৱা 3 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই ৱানচুৱা উৎসৱটোত আজি হৈছে আৰু ইয়াৰ বিভিন্ন গাঁৱৰ পৰা আমখাৱলী ফৈটৰ যিমান মানে গাঁৱৰ শিল্পীসকলে আজি অংশগ্ৰহণ কৰিছে আৰু অংশগ্ৰহণ কৰাৰ অৰ্থটো হৈছে এই প্ৰতিটো মানে অঞ্চলৰ আমখাৱলী ফৈটৰ শিল্পীসকলে ইয়াত একগোটভাৱে একত্ৰিত হৈ মানে উৎসৱটো পালন কৰা আৰু তেওঁলোকৰ উদ্দেশ্য হৈছে এই ছামাদিৰ যিটো 10 বছৰীয়া যিটো কাৰ্যকাল এই 10 বছৰীয়া কাৰ্যকালৰ বিষয়ে বাছনি কৰা হয় আৰু আজিৰ কাইলৈকে তেওঁলোকে সামৰণি অনুষ্ঠানত এই আগৰ বিষয়সকলক তেওঁলোকৰ শেষ হ'ব কাৰ্যকালটো শেষ হ'ব আৰু নতুনকৈ তেওঁলোকক মানে তেওঁলোকক সদস্য নিয়োগ কৰিব আৰু সেইটোৱে আজি যি ৱানচুৱা উৎসৱত আৰু ৱানচুৱাৰ উৎসৱৰ জৰিয়তে আৰু এই যিটো মানে কাৰ্যকাল সামৰণি মাৰা আৰু নতুনকৈ কাৰ্যকাল নিয়োগ কৰাৰ যিটো কাৰ্যসূচী আৰু তেনেকুৱাই অহাকালিলৈকে সামৰণি মাৰিব। হয়, সেয়াই আছিল তিৱা জনগোষ্ঠীৰ অন্যতম উৎসৱ ৱানচুৱা খাম উৎসৱ আপোনালোকৰ আগত আজি উপস্থাপন কৰিলোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।